ভালনে আপোনালোকৰ আজি এটা নতুন ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ আগত য'ত মই দেখাম মই কেনেকৈ বাঁহ গাজ থৈছোঁ বজাৰৰ পৰা অলপ কিনি আনিছিলোঁ প্ৰথমবাৰ থৈছোঁ কেনেকুৱা লাগে জনাব আৰু এটা আজি কেকৰো অৰ্ডাৰ পাইছোঁ মই কেকৰো অৰ্ডাৰ লওঁ ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত ব'লক এতিয়া দেখাই যাওঁ বাঁহ গাজ আনিলোঁ খৰিচা বনাবৰ কাৰণে এতিয়া মই এইটো এটা কাটি এটা লো আজি প্ৰথমবাৰ বনাইছোঁ আগতে মায়ে বনায় ঘৰত এতিয়া ময়ো শিকিছোঁচোন ফাৰ্ষ্ট বনাই চাওঁচোন বিয়াৰ পাছত বনাইছোঁ এয়া প্ৰথম কেনেকৈনো বনাই আজি ট্ৰাই কৰি চাওঁ মাংস আৰু মাছৰ লগত দি খাম ইমান ভাল লাগে ন খাই পিনি আৰু স্মেলটো যে কিমান ধুনীয়া লাগে এইবোৰ চব ইমান বাকলি ওলাইছে বেছিভাগ বাকলিয়ে হয় আৰু এইটোতো ইমান অকণমান ওলায় এই কণী আজি ফাৰ্ষ্ট টাইম বনাইছোঁ বাকলি ওলালে চব আৰু গৈ থৈ এই কণী ওলালে 3টা এয়া এক বয়াম হ'ল খৰিচা বনালোঁ এতিয়া খাম আৰু মাছ মাংস চবতে বতৰটো ভালেই ৰ'দ দিছে অলপ আজি মই কেকৰ অৰ্ডাৰ এটা পাইছোঁ মই কেকৰো অৰ্ডাৰ লওঁ তো মই আজি ট্ৰপলাইট ইউজ কৰিম হুইপ ক্ৰীম মই ট্ৰপলাইট ডিলাইট আৰু চিলভাৰ গোটেইকেইটা ইউজ কৰি পাইছোঁ ভালেই হয় গোটেইকেইটা আজি মই ট্ৰপলাইটটো ইউজ কৰিম আৰু মই কেকটো বনাই লওঁ তাৰপিছত আপোনালোকক দেখাম বাৰু কেকটো বনাই পেলাই ঠিক আছে কেক ৰেডি হৈ গ'ল কেকটো ৰেডি হৈ গ'ল এইটো এনিভাৰ্চাৰী কেক হয় ৰেড ফ্লাৱাৰত বনাইছোঁ ৰেড এণ্ড হোৱাইট কম্বিনেশ্যন কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাবচোন মই ইয়াত ৰেচিপিবিলাক দেখুওৱা নাই মোৰ বেলেগ এটা চেনেল আছে হোম কুকিং এণ্ড বেকিং তাত মই মোৰ ৰেচিপিবিলাক শ্বেয়াৰ কৰোঁ যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু তাত নতুন নতুন ৰেচিপিবিলাক চাবলৈ পাব চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন কমেণ্টত আৰু এতিয়া বাই বাই